সেইটো চবেই জানে মই কেনেকৈ চলিম কেনেকৈ খাম বেমাৰী ল'ৰা এটালৈ আজি বুলি নহয় আজি বহুত দিন আগৰ পৰাই মই বেমাৰী ল'ৰাটো আগত লৈ কেনে ঘূৰি ফুৰিছোঁ চৰকাৰেও গম পাইছে চাগে বহুত দিন আগৰ পৰাই মোৰ ছোৱালীজনীয়ে উপাৰ্জন কৰা ছোৱালীজনীয়ে মোৰ ছোৱালীজনীৰ গছৰ ছাঁত জিৰাই আছিলোঁ তো মোৰ ছোৱালীজনী হেৰাই গ'ল মোৰ চকুৰ আগৰ পৰা মোৰ লালন পালন কৰা ছোৱালীজনী মই কাৰ লৈ যাম কেনেকৈ যাম সকলো জানে গতিকে ওপৰ মহলৰ মানুহবোৰেও গম পাব লাগে মই কেনেকৈ খাম কেনেকৈ চলিম মন্ত্ৰী মহোদয়ে জানিব লাগে মই কি কৰি চলিম এই বেমাৰী ল'ৰা এটা আগত লৈ পৰি যায় মৰি যায় মই কি ক'ম মই ভাবিয়ে নাপাওঁ তেখেতৰ দৰমহাটো বা পেঞ্চন তেখেতৰ দৰমহা পেঞ্চন কি কৰে কি নকৰে তেওঁলোকৰ কথা কৰিলে ভাল হয় নাই ছাৰ একো কোৱা নাই মোক 1 লাখ টকা ঘূৰাই দিয়াৰ কথা কোৱা নাই আৰু একো পইচা কথা কোৱাই নাই একো কথা কোৱাই নাই এই আৰু আপোনালোকক যিখিনি কৈ আছিলোঁ সদায় সেইখিনিকে কৈ কেনে লৈ গৈছে সেইখিনিকে কৈ লৈ গৈছে সুধিছে হয় হয় আৰক্ষী আহিছে তেওঁলোকে ফৰ্মেলিটিটো পালন কৰিছে হয় আৰু কি প্ৰেছাৰাইজ কৰিব পুলিচক গোটেই ঘটনাটো যাতে আৰু ভিতৰলৈ ভাগে সোমাই যাওক মই কৈছোঁ ছোৱালীজনী ন্যায় বিচাৰ হ'ব লাগে ন্যায় পাব লাগে দুখীয়া শাস্তি পাব লাগে তেওঁলোকক এইখিনি কৈ পঠাইছোঁ এতিয়া আমাৰ CBI-কো দিলে গোটেই আপোনালোকে দাবী জনাইছিল হয় কি ক'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৈয়ে আছোঁ তেওঁতো আৰু একো উত্তৰ পোৱাই নাই মই তেখেতৰ পৰা কৈছোঁ মোৰ ছোৱালীজনী তদন্ত কৰক ভাল কৰি ন্যায় বিচাৰ হওক দুখীয়া শাস্তি পাওক আৰু মোৰ যিখিনি টকা পইচা আছিলে মোৰ এই সমাজৰ মানুহে ক'ব মই কি কৰি খাওঁ কি কৰি চলোঁ জোনমণি কেনেকুৱা ছোৱালী আছিলে আৰু কেনেকুৱা ছোৱালী ৰাইজে ক'ব মই একো নকওঁ মই নিজে একো চাপোৰ্ট নিদিওঁ ৰাইজে চাপোৰ্ট দিব মুখ্যমন্ত্ৰী মহোদয় আপুনি সেইটো লক্ষ্য কৰি মোৰ ল'ৰাটো আৰু মোৰ মুখখন চাই মোৰ ছোৱালীজনীৰ মুখখন চাই আপোনাৰ ওপৰত চব দায়িত্ব দিছোঁ আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা যোগাযোগ কৰা হৈছিল এতিয়ালৈকে এবাৰ নাই কৰা আপোনাক কেনে কি প্ৰশ্ন কৰিছিল তেওঁ বাহিৰত আহি ক'লে যে ষ্টেটমেণ্ট লৈছে বুলি কৈছে কি ষ্টেটমেণ্ট লৈছে আপোনালোকে এয়া মোৰ পৰা লৈছে ছোৱালীজনী কেতিয়া ওলাই গৈছিল কাৰ লগত ওলাই গৈছিল কিয় মাতিছিলে SP মেমে মই কিয় মাতিছে এইটোতো গম নাপাওঁ কিন্তু SP মেমে মাতিছিলে এতিয়া SP OC ট্ৰেন্সফাৰ দিলে তেতিয়া SP মেমে কিয় এৰেষ্ট হোৱা নাই মই এইটো সুধিছিলোঁ তেখেতক আভাজ্যোতি কিয় এৰেষ্ট হোৱা নাই তাক কিয় এৰেষ্ট হোৱা নাই আৰু আপোনাৰ যিখিনি নগদ ধন লৈ গৈছিলে নগদ ধন কিয় মুখৰ পৰা কিয় বাইক ল'ব পৰা নাই এতিয়ালৈকে লীনা দলে ভগৱান নেকি লীনা দলৰ মুখৰ পৰা কিয় বাইক ল'ব পৰা নাই কোনেও এতিয়া লীনা দলে এৰেষ্ট হোৱা নাই আৰু লীনা দলৰ বাইক নাই কিয় মোৰ যিখিনি পইচা পাতি মই বাৰে ভৰিয়াতে ধৰি কৈছোঁ মেম মোৰ জোনমণি ক'ত মেম মোৰ জোনমণি ক'ত তেতিয়া তেওঁলোকে কৈছে জোনমণিৰ কেছ ৰেজিষ্টাৰ হৈছে ৰেজিষ্টাৰ হ'লেতো এৰেষ্ট কৰিব কিন্তু মই ডেড বডি দেখা পাব নালাগে ন পইচাটো তেওঁলোকে নাই একো কোৱা নাই তেওঁলোকে লৈ গৈছে মোৰ পইচা ছোৱালীৰ পইচা মোৰ পইচা 1,30,000 মান আছিল আৰু ছোৱালীৰ পইচা মোটামুটি খুচুৰাই মুচুৰাই 3 লাখ মান আছিলে 3 লাখ মান আছিলে আৰু মোৰ 1,30,000 মান আছিলে চব পইচা থুপুৰাই মেলি লৈ গৈছে নাই সোধা মই একো এইবিলাক আৰু